নমস্কাৰ, মই বিৰাজ চুলিহা আৰু আমাৰ বিত্তমন্ত্ৰী শৰ্মাদাৰ সৈতে আজি বাজেট সম্পৰ্কীয় আলোচনা। প্লিজ কোনোবাই যাতে ইয়াক চিৰিয়াছলি হিচাপে নলয়। ৰাজনীতিৰ আখৰটো ইয়াত নাই, মাত্ৰ বিনোদনৰ বাবেহে কৰা হৈছে। ভিডিঅ'টো চাই যদি ভাল লাগে তেন্তে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি থ'ব। ইয়াৰ পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3 অনতিপলমে চিৰিয়েল হিচাপে আপলোড হ'ব। ইয়াৰ পাৰ্ট 100লৈকে আছে। আজি আমাৰ ষ্টুডিঅ'ত আমন্ত্ৰিত অতিথি বিত্তমন্ত্ৰী শৰ্মা ছাৰক মাতি অনা হৈছে। ইতিমধ্যে হৈ যোৱা বাজেটত 100টা বিষয়ত বিতংভাৱে আলোচনা কৰি ৰাইজক বুজাই দিয়াৰ বাবে ছাৰে আমাৰ ইয়াত আহি উপস্থিত হৈছেহি। সেয়া ছাৰক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নমস্কাৰ বিনোদন টকশ্ব'লৈ আৰু মোৰ অতি মৰমৰ ৰাইজ ও দৰ্শকবৃন্দ। ছাৰ, বাজেটত পাছ কৰা 100টা বিষয়ৰ ওপৰত খন্তেক সময়ত ৰাইজক বুজাই দিবলৈ অনুৰোধ জনালোঁ। দৰ্শকবৃন্দলৈ মোৰ এটা অনুৰোধ, সকলো দৰ্শকবৃন্দই পোনপটীয়া হিচাপে ফোন যোগে প্ৰশ্ন সুধিব পাৰিব। ফোন নম্বৰটো হ'ল 001100220055। এই নম্বৰত ফোন কৰিব পাৰিব। ইমান ডাঙৰ বাজেট, খন্তেক সময়তনো কি আলোচনা কৰিম? 300 পৃষ্ঠাযোৰা, তাৰে 100টা বিষয় আছে তাতে। তো ঠিক আছে ছাৰ, 100টা বিষয় আমি আমাৰ বিনোদন পাৰ্টত এটা এটাকৈ 100টা পাৰ্টতে আমি আলোচনা কৰিম। আজি প্ৰথম পাৰ্টত প্ৰথম বাজেটটোৰ বিষয়ে আলোচনা আগবঢ়াওক ছাৰ। মই অসমৰ উন্নয়নৰ কথা ভাবি এই বাজেট উত্থাপন কৰিছোঁ আৰু মই ৰাইজৰ সহায় সহযোগিতাত কাৰ্যকৰী হ'ব বুলি আশা ৰাখিছোঁ। অসমৰ ৰাইজৰ দুৰৱস্থাৰ কথা ভাবি, বিশেষকৈ নৱজাতৰ ডেকা গাভৰুৰ কথালৈ বিশেষকৈ মনোযোগ দি 1 নম্বৰ বাজেটৰ সকলোৰে যাতে কামত আহে তাৰ বাবে লক্ষ্য ৰাখি এক বিশেষ চাকৰিৰ সুযোগ আনিছোঁ। কি ইমান ভাল চাকৰি ছাৰ? ইয়াৰ যোগ্যতানো কি হ'ব ছাৰ? এটা এটাকৈ সকলো পৰিয়ালতে এই চাকৰিটো পাব বুলি মই আশা ৰাখিছোঁ। কোনো ইয়াতে বাদ নপৰিব বুলি মই ভাবোঁ, কাৰণ সকলো বিভাগতে মই চাকৰিৰ সুযোগটো মই এৰি দিছোঁ অলৰেডি। ছাৰ, ইয়াৰ চেলাৰী কিমান হ'ব আৰু পোষ্ট কিমান ক্ৰিয়েট কৰা হৈছে, লগতে ইয়াৰ যোগ্যতাৰ বিষয়ে অলপ বুজাই দিয়ক। চেলাৰী বহুত, কাৰণ আজিকালি চবৰে চেলাৰীহে লাগে। গতিকে এই চাকৰিটোত গ্ৰেড হিচাপত দিয়া আছে A, B, C, D। ইয়াৰ পোষ্টৰ সংখ্যা বহুত আছে। মানুহৰ সংখ্যা যিমান, পোষ্টৰ সংখ্যাও সিমান। ইয়াত কোনো কমি নাই। কিন্তু এটা কথা মন কৰিবলগীয়া যে যোগ্যতাৰ ভিত্তিতহে চাকৰিটো পাব। যোগ্যতাটোৱে মেইন বুলি ধৰা হৈছে। ছাৰ, চাকৰিটোনো কি নাম দিয়া হৈছেনো? এইটো নতুন চাকৰিৰ নাম যেনিবা পাই আছোঁ, যিহেতু বহুত পোষ্ট খুলি দিয়া হৈছে। চাকৰিটো 1 নম্বৰ চাকৰি, ইয়াৰ ওপৰত আৰু চাকৰি নাই। চাকৰিটো ধনী দুখীয়া সকলো পৰিয়ালেই এই চাকৰিটো পাব। চাকৰিটোৰ নাম হৈছে নিবনুৱা চাকৰি। কেনেকৈ পাব? ইয়াৰ যোগ্যতাৰ বিষয়ে অলপ বিতংভাৱে কওকচোন। ক'ৰ পৰা কৈছে আপুনি? নামটো ক'ব আৰু নিজৰ ঠাইটো ক'ব, আৰু কিহৰ কাৰণে ফোনটো কৰিছে সোনকালে ক'ব। হেল্ল' ছাৰ, নমস্কাৰ। মোৰ নাম অন্তৰ ডেকা ছাৰ। মই বৰপেটাৰ পৰা কৈছোঁ। এই চাকৰি এপ্লাই কৰিবৰ বাবে কি কৰিব লাগিব, ক'ত এপ্লাই কৰিব লাগিব? চাকৰিটো মই পাম নে নাই? মই বৰ্তমান BA পাছ কৰিব পৰা নাই, কাৰণ পঢ়া শুনাত মোৰ মন নালাগে ছাৰ। ডেকা, আপোনাৰ টিভিৰ চাউণ্ডটো অলপ কমাই লওক। ছাৰে ক'ব, আপুনি ভালদৰে সুধি লওক। ডেকা, এই চাকৰিটো পাবলৈ হ'লে কিছুমান যোগ্যতা ইয়াত ধৰা বান্ধা আছে। যোগ্যতা ইয়াতে মাত্ৰ 20টামান আছে। তাৰ ভিতৰত যিকোনো 10টা যোগ্যতা তোমাৰ গাত থাকিলে তুমি চাকৰিটো অনায়াসে পাই যাবা। 1 নম্বৰ যোগ্যতাটো হ'ল তুমি এলেহুৱা হ'ব লাগিব, সংসাৰৰ কোনো কাম নকৰা হ'ব লাগিব, দেউতাকৰ পৰা
টকা লৈ দেউতাকৰ পকেট উদং কৰি দিব লাগিব। বেছি বেছি ধন অপচয় কৰাৰ অভ্যাস থাকিব লাগিব। 1 মিনিট ছাৰ, যোগ্যতাখিনি মই পঢ়াই শুনাই দিছোঁ দৰ্শকবৃন্দসকল আৰু চাকৰি পাবৰ কাৰণে আশাবাদী প্ৰাৰ্থীসকল, আপোনালোকে মনোযোগেৰে শুনিব। 2 নম্বৰ যোগ্যতাটো হ'ল আপুনি শিখৰ খোৱা অভ্যাস থাকিব লাগিব। জাৰ্কিং খোৱা বুলি কয় যিটো, দিনত নহ'লেও 20টা পেকেট খাব পৰা হ'ব লাগিব। তাৰপিছৰ যোগ্যতাটো হ'ল যে আপুনি খুব স্পীডত বাইক চলাব পৰা হ'ব লাগিব। খুব স্পীডত যাতে বাইকটো আপুনি চলাব পাৰে আৰু ছোৱালীৰ সন্মুখত ঠাচকৈ ব্ৰেক মাৰি থিয় হৈ পিছফালে চাই থাকিব লাগিব। এনেকুৱা ধৰণৰ অভ্যাস আপোনাৰ গাত থাকিব লাগিব। তাৰ পিছৰ যোগ্যতাটো হ'ল আপুনি পঢ়া শুনাত মন দিব নালাগে। বন্ধু বান্ধৱীৰ লগত পাৰ্কত আড্ডা দিব লাগিব। 4 নম্বৰ যোগ্যতাটো হ'ল মোবাইলত PUBG গেম খেলি থাকিব লাগিব। এইটো অভ্যাস আপোনাৰ তাত থাকিব লাগিব। 5 নম্বৰটো হ'ল ভাত খোৱাৰ সময়, পঢ়াৰ সময়, যিকোনো কামৰ সময়তে হওক হেডফোনটো কাণত দি পেলাই গান শুনি থকাৰ অভ্যাস থাকিব লাগিব। 6 নম্বৰ যোগ্যতাটো হ'ল চুলিৰ কাটিং বিভিন্ন ধৰণৰ, যেনে হানিচাং কাটিং, লুচ্চা কাটিং, টাকলু কাটিং, টেৰা কাটিং, টেৰা বেকা কাটিং, চুৰ কাটিং, টিকৰি কাটিং আদি থাকিব লাগিব। বন্ধুসকল, 10টামান যোগ্যতাটো আজি দেখা পাইছোঁ চবৰ গাতে আছেই। 7 নম্বৰ যোগ্যতাটো হ'ল পেণ্টৰ তলফালে জোঙা আৰু পেণ্টটোৰ তলৰ ফালে কুচাই অলপ ওপৰত ৰাখিব লাগিব। পেণ্টটো ফটা চিঙা হ'ব লাগিব। গতিকে এনেকুৱা ধৰণৰ যোগ্যতা চবৰে আছে, প্ৰায় দেখাই পাই আছোঁ, টেনশ্যন ল'ব নালাগে। ইয়াৰ পিছত বাকী যোগ্যতাৰ বিষয়ে আলোচনা কৰিম। আমি এতিয়া যাব বিচাৰিছোঁ, ছাৰৰ তাত শুনিব বিচাৰিছোঁ, ছাৰ এই চাকৰিটোৰ চেলাৰী বা কিমান হ'ব সেই বিষয়ে আমাক অলপ অৱগত কৰাই দিয়ক। হেল্ল', ক'ৰ পৰা আপুনি কৈছে নামটো ক'ব আৰু ঠাইটোৰ নাম জনাব, আৰু কাইণ্ডলি টিভিৰ চাউণ্ডটো অলপ কমাই দিব, নহ'লে ফোনৰ কথাবিলাক ভালদৰে শুনিব পৰা নাযায়। হে মা, 1 মিনিট মই ফোন কৰিছোঁ। আজি বোলে ষ্টুডিঅ'ত ছাৰ বহিছে, বিভিন্ন চাকৰি এৰি দিছে, চাওঁ চাকৰি যদি এটা পাওঁ। হেল্ল' ছাৰ, মই ওদালগুৰিৰ পৰা কৈছোঁ। মোৰ নাম ধৰ্মকান্ত ডেকা। মই ডিগ্ৰী পাছ কৰিছোঁ, MA এডমিশ্যন লৈছিলোঁ, কিন্তু ঘৰৰ ফালে ভালে সুবিধা দিছিলে, মোৰ পঢ়াৰ ইচ্ছা নাই, মোৰ ঘূৰা ফুৰাৰ বেছি অভ্যাস। কথা হ'ল চাকৰি যদি ওলাইছে মই পাম নে ছাৰ? মোৰ কাৰণে অলপ চিন্তা কৰি দিয়কচোন। ধৰ্মকান্ত, তুমি চাকৰিটো পাই যাবা নিশ্চয়। তোমাৰ গাত এই 10টা যোগ্যতা থাকিব লাগিব। 20টামান যোগ্যতাৰ ভিতৰত 10টা নিশ্চয় তোমাৰ গাত আছে, যিহেতু তুমি পঢ়া মনোযোগ দিয়া নাই, ইফাল সিফাল ঘূৰি ফুৰিছা। গতিকে এইটো তুমি অনায়াসে পাই যাবা, টেনশ্যন ল'ব নালাগে। গতিকে তুমি আৰু তোমাৰ লগৰ বন্ধু বান্ধৱীসকলক, তোমাৰ লগত ঘূৰি ফুৰা বন্ধু বান্ধৱীসকলকো কৈ দিবা, নিশ্চয় পাই যাবা, টেনশ্যন ল'ব নালাগে। ঠিক আছে দৰ্শকবৃন্দ, আমি চাকৰিটো পামেই নিশ্চয়। এতিয়া আমি পাই গ'লোঁ, কাৰণ 100% নিশ্চয়তা আছে আমি পামেই এইটো। গতিকে ইয়াৰ চেলাৰীৰ বিষয়ে অলপ ছাৰৰ পৰা জানি লওঁ, কাৰণ চেলাৰীটো লাগিব না। চেলাৰী 0, যি শূন্যৰ দাম বহুত, কাৰণ শূন্যৰ বাওঁফালে আপুনি যি সংখ্যা বহুৱাওক তেতিয়াহে সংখ্যাৰ দাম হ'ব। গতিকে শূন্যটো কিমান দামী, সেয়ে চেলাৰী 0। Thanks all subscriber at the by science tech@977@gmail.com.